আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো ভালেই। আহিলোঁ মানে আজি মা ঘৰলৈ। তো মা ঘৰত মাক ক'লোঁ বইল চিকেন খাম। তো এই বইল চিকেন বনাবৰ কাৰণে আমি গেছত পৰিছোঁ জলকীয়া, নহৰু আৰু বিলাহী। বিলাহীখিনি পুৰি ল'লোঁ, সেইকেইটা মই কৰিলোঁ। এইফালে মায়ে খুন্দিছে জলকীয়া আৰু নহৰু বাকলি গুচাই। তো এইকেইটা ফাৰ্ষ্ট খুন্দি লৈছে হা। তো খুন্দি লোৱাৰ পাছতে তাতে বিলাহীটো অলপ অলপকৈ কাটি মানে জ্বলাখিনি গুচাই দিলে আৰু অলপ অলপকৈ কাটি তাতে দি দিছে। এইটো মানে খুন্দি ল'ব মানে পূৰা মিক্সচাৰত মৰা নিচিনাকৈ। এইখিনি হৈ গ'ল, ছাইড কৰি ৰাখিছোঁ। মই চিকেনখিনি মানে ফাৰ্ষ্টত মই ধুই পেলাই তাতে নিমখ আৰু জলকীয়া গুড়ি মানে সানি পেলাই থৈ দিলোঁ অলপ দেৰি। তাৰপৰা এইফালে এতিয়া মায়ে দিলে কেৰাহীটো চিমত দি থোৱা আছে। চিমত দি কেৰাহীত মানে চিকেনখিনি দিলে, তাতে আলু পিঁয়াজ তাতে দি দিলে কাটি পেলাই মায়ে। তাৰপৰা সেই যোনখিনি চাটনি কৰিছিলোঁ সেই চাটনিখিনি লগতে দি দিলে। দি অকণমান এনেই আৰু ওপৰতে মিক্স কৰি তাতে যিটো আমি পিচিছিলোঁ তাতে অকণমান গোল কৰি পানী অকণমান দি দিলোঁ তাতে। তাৰপিছতে এইখিনি থৈ চিমতে আছেই। ইয়াতে নিমখ অকণমান দি দিলোঁ, দি পেলাই পানী বেছি দিব নালাগে, অকণমান পানী মই দি দিছিলোঁ আৰু অকণমান পানী দি পেলাই মই ঢাকনাখন মাৰি দিলোঁ। এইখিনি চব পানী অকণ দি ঢাকনাখন মাৰি দিয়াৰ পাছত উতলিলে আমি জালুক দিবলৈ পাহৰিছিলোঁ, জালুকৰ গুড়ি দি দিলোঁ অলপ। এতিয়া বাটাৰ এচামুচ দি দিছোঁ। নমোৱাৰ আগে খাই ভাল লাগে, তাৰ এইটো যোনটো গোন্ধটো ওলাই নাই, টেষ্টটো বহুত ভাল লাগে। আজিলৈ বাই।